তেও আমাৰ অনাৰেবল CM ছাৰে এনাউন্সমেন্ট কৰিছিলে যে এইখিনি তেওঁলোকক এপইন্টমেন্ট দিয়া হ'ব 10 মে 2025 আৰু সেইবাবে আমি আজি প্ৰায় প্ৰক্ৰিয়াটো আৰম্ভ কৰিছো অলৰেডি ডাইৰেকচন আহিছে যে ইয়াৰ নেক্সট যিখিনি 2025ৰ 30 মাৰ্চৰ ভিতৰত যিখিনি ভেকেন্সি আৰু ওলাব সেইখিনিও আকৌ এডভাৰটাইজমেন্টৰ ৰিক্ৰুটমেন্টৰ প্ৰচেছটো আৰম্ভ কৰা হ'ব মাৰ্কিং প্যাটাৰ্ন আমাৰ LP ক্ষেত্ৰত লোৱা হৈছে যে হাই সেকেন্ডাৰী পৰা যেহেতু আমি কোৱালিফিকেশনটো লোৱা হয় যিমানে মাৰ্কস স্কোৰ নকৰক মানে 100ৰ ভিতৰত তেওঁলোকৰ 5% মাৰ্ক লোৱা হ'ব DLEডতো 5% লোৱা হ'ব আমাৰ TET কোৱালিফাইড টিচাৰখিনিৰ কাৰণে আমি ল'বলৈ কাৰণে আমি হেতু মাৰ্কিং প্যাটাৰ্নটো 85% ধৰা হৈছে আপাৰ প্ৰাইমাৰী কাৰণে হৈছে হাই সেকেন্ডাৰী তেওঁলোকৰ 5 মাৰ্কস ম্যাক্সিমাম পাৰ্চেন্টেজটো ধৰা হৈছে গ্ৰেজুৱেচনৰ পৰাও তেওঁলোকৰ 5% আহিব আৰু DLEডৰো যেটো আমি কৈছিল DLEড বা BEd তেওঁলোকৰ বাহিৰৰ জিলাৰ পৰা হলে হেতু 5% ধৰা হ'ব কোৱালিফিকেশনটো 80% মাৰ্কস তেওঁলোকৰ ধৰা হ'ব C সাৰ্টিফিকেট হয় ম্যাক্সিমাম মাৰ্কস NCC কাৰণে ধৰা হৈছে 5 মাৰ্কস গতিকে যদি এজন C সাৰ্টিফিকেট হোল্ডাৰ তেওঁ যদি ডকুমেন্ট সাবমিট কৰিব পাৰে জেনুইন বুলি পোৱা হয় তে ম্যাক্সিমাম মাৰ্কস পাব 5 মাৰ্ক আৰু যদি B সাৰ্টিফিকেট হয় তেতিয়াহলে 3 মাৰ্ক তেওঁলোকক দিব পৰা যাব স্পোৰ্টছ আৰু কালচাৰেল সাৰ্টিফিকেটস বিলাক খন এক্সামিন কৰিবলৈ কাৰণে গৱৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে সেই কমিটি মেম্বাৰ কেজনেহে এই সাৰ্টিফিকেটস বিলাক ক্যান্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে এজন ক্যান্ডিডেট যিকোনো সাৰ্টিফিকেট দিলেও নহব কালচাৰেল বা স্পোৰ্টছৰ অৰ্থাৎ সেই ক্যান্ডিডেট জনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেন্ট কৰিব লাগিব মানে নেশনাল লেভেলত আৰু সেই ধৰণৰ সাৰ্টিফিকেট পাব লাগিব তেতিয়াহে তেওঁলোকক কনসিডাৰেচনত আনা